আচ্ছা চাম চাম দিবা খান মুখখন ঘূৰা লাগিছে আচৰিত এইজনী গাভৰু হৈ গৈছে গোবিন্দ মোৰ ল'ৰাৰ টেবলেটৰ গুণ বুজিছা তুমিও দেখা তোমাৰ বুঢ়ীও গাভৰু মোৰ মূৰটো গৰম হৈ গৈছে তোমাৰ বুজিছানে কিয় মাতি আছা ইমান হে তোমাৰ কি হল তোমাৰ ইবোৰ কি হ'ল মানে কি কম আৰু তোমাক তুমি বাহিৰে গলি যাওঁতে মোৰ এটা মনত খেলা কি আৰু এটা টেবলেট খালে ভাবছি আৰু শক্তিবান হম শক্তিবান কি হম বেছিয়ে হৈ গ'ল হাতা ফুটা উফ ৰাম 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 কৃষ্ণ কৃষ্ণ কি ৰ'দ যে দিছে এৰা শুনিছানে বহাচোন আমাৰ সেই পিছে ল'ৰাটোৱে ফোন কৰে নে নকৰে ফোন কৰিছেনে সি আজি 3-4 দিন মান হলচোন ফোন দেখোন কৰাই নাই 3-4 দিন হ'ল ফোন কৰা নাই আমি বুঢ়া মায়েক বাপেক দুটাই কি কৰি আছো কি খাই আছো সি এবাৰ ফোন কৰি খবৰটো ল'ব পৰা নাই আমাৰ ঠিক আছে বুজিছা ঠিক আছে এই ল'ৰাটোলৈ ফোনটো লাগাচোন লগা বেমাৰ কেইটা বহি আছা আছো দে তোৰ আৰু আমাৰ ভাল দিন অহা নাই না আচ্ছা ডক্টৰ চক্টৰ হৈছে এখন ধুনীয়া কৰি চলাব পাৰা আমি আৰু কি কৰিম বেমাৰ হৈয়ে নাথাকিবা যাবি মেডিকেলত যাবি ফ্ৰীতে চিকিৎসা কৰিম বুজিছা পইচা ভৰাই নেকি নাথাকিবি বুজিছা এখনেতো গোটেই যাবি গোটেইগিলা আৰু ঘৰৰ বংশ পৰিয়াল যিমান আছে গোটেই লৈ যাবি এই চিকিৎসা তোক বন্ধু বুলি ফ্ৰীতে কৰি দিম যা হয় নেকি ভালে হ'ব হেৰি কৰ আমি যাম দে না কি যাম দিয়ক যাম কি ডাক্তৰ কেনেকৈ তাকেতো মেট্ৰিকত 3 বাৰমান ফেল মাৰিছে আৰু শুনা মতেতো সেই বাজাৰে মেডিচিন বিক্ৰী কৰিছিল দুই এটা গাহৰি বেপাৰো কৰিছিল 2 নম্বৰ কৰি কিবা ডাক্তৰ নিশ্চয় কিবা 2 নম্বৰ বেপাৰ কৰি আছে থ'ব লাগে তেতিয়াই কৰিব লাগে তোৰতো একো বেমাৰ নাই একো বেমাৰ নাই ইয়াক কিবা কৰি ধৰাই পেলাম যাওঁ আচ্ছা কিবা এক্টিং কৰিব লাগিব বুজিছে না বেমাৰৰ ভাও জুলি হ'ল কিনে ইয়াক ধৰাই পেলাব লাগে এক্টিঙে কৰি দিম পইচা ডাবুল ল'ব লাগিব ডাবুল পইচা ল'ব লাগিব কি অভিনয় কৰবি অভিনয় কৰিলে আৰু সি ডাক্তৰ না এটা বাহানা জোৰ আমি জ্বালা খালেও জ্বালা নাপা তিতা খালেও তিতা নাপা আৰু মিঠা খালেও মিঠা নাপা সিটা কৰি ডাক্তৰক শিক্ষা দিব লাগিব নহ'লে এইটো ই কেনেকৈ ডাক্তৰ হ'ল তই ভাল আইডিয়া দিছাই এইটো বেমাৰটো আজিকালি কায়ো আৱিষ্কাৰ কৰা নাই এইটো কৰাই ভাল হ'ব গম পাইছা না ক'ব লাগিব মিঠা খালেও মিঠা নালাগে তিতা খালেও তিতা নালাগে টেঙা খালেও টেঙা নালাগে এইটো যদি মই এক্টিং আৰম্ভ কৰি দিম চব ধৰাত পৰি যাব কিন্তু ডাবুল পাম আমি ডাবুল পাই যাম বল কি হৈছে তোমাৰ ছাৰ মোৰ মানে ভোক নালাগে মানে টেঙা খালেও টেঙা নালাগে মিঠা খালেও মিঠা নালাগে তিতা খালেও তিতা নালাগে মোৰ মানে এনেকুৱা সমস্যাত পৰি আছে আৰু মানে মই ভাবিছিলোঁ এনেকৈ ভাল হ'ব বুলি কিন্তু নাই বেমাৰ ডেঞ্জাৰ বেমাৰ আচ্ছা চিকিৎসা আছে বেমাৰৰ তুমি টেনশ্যন নল'বা তাত লাগে পাইখানা হয় নেকি আচ্ছা মূৰটো বিষায় নেকি কেতিয়াবা বিষায় মাজে মাজে কৰোনাটো চেক কৰি আছে না কৰোনা বেমাৰ হয় কৰোনা চেক কৰি আছে নিগেটিভ দেখাইছে নিগেটিভ মিছা কোৱা নাইতো নাই ছাৰ
পাতলা পাতলা দিম ভালো রেগুলার রেগুলার আস্তে আস্তে যাওয়া তো শুরু করবা গেলি ডাবলি জেনারে ভয় খাই মানুহে উভা লয় হেনে লৈ আছে আস্তে আস্তে এবার গভীরে বুঝে না কাম মুখখান ঘুরা ঘুরা কেন লাগছে এতিয়া পাতল লাগছে স্যার পাতল লাগছে আচ্ছা ই বেটাই মুখ্য গাবার কারণে কিবা নিশ্চয় বুদ্ধি করছে ইয়াক আজি ভাল শিক্ষা দিবা লাগে ডাক্তরক ঠগাবা হৈছে ময়ো হাতঘাটৰছে ইয়াক যদি মই আজি শিক্ষা দিবা নৰো মন নামো ডাক্তার নহয় আচ্ছা নার্স এটা কাম কর ইয়াক 10 নাম্বার বোতলটোৰ পৰা 10 ফুটা আগুত ইয়াৰ মুখত পেলাই দে স্যার আপনি চিন্তা করবেন আমি স্যার ওঠে আছো দাদা এই 10 নম্বৰৰ ওপৰটো বসন কার কি হইছে নো সেই কৰবা এজন মানুহ আহিছে পাগলে নে কি হে ওলা খালে মিঠা নালাগে বোলে তিতা খালে বোলে একো নালাগে কেবল জটিল পেশেন্ট হে এনেকুৱা পেশেন্ট ডাক্তৰে কেনেকৈ ট্ৰিটমেন্ট কৰিব হে 10 নম্বৰ ঔষধটো দিব দিছে 10 নম্বৰ ঔষধটো মোৰ এইটো কেৰাচিন তেল হে আছে বেলেগটো নাই নহয় কেৰাচিন তেল হা কেৰাচিন তেল খালে হ'ব ভাল হ'ব দিয়ক জটিল পেশেন্ট চাবা অলপ ভাল স্যার আমি জানিছো দিয়া কই দিয়া কেরাসিন তেল এইয়া কেরাসিন তেল তোর মুখত রুচি আহি গেল না এই তোর মুখত রুচি আহি গেল তু ইয়ার মুখত রুচি আহি গেছে এতিয়া গল্লা খালি মিঠা পাবি তিতা খালি তিতা পাবি টেঙা খালি টেঙা পাবি দি টাকা বছর দি আৰু কালি কিবা প্ৰব্লেম হলে আহি যাবি হা হ'ব স্যার ঠিক আছে হেল্ল' দেউতা কি খবৰ আচ্ছা আচ্ছা মই এইকেইদিন অলপ বিজি আছিলো তাৰমানে আচ্ছা দেউতা ৰবাচোন এটা কথা কওঁ শুনচোন কি কথা বাপা এটা টেবলেট দি পঠাইছো হা দুটামান টেবলেট দি পঠাইছো সেই টেবলেটটো খালে 20 বছৰ আয়ু মানুহৰ কমি যায় গতিকে তোমালোকে মা আৰু দেউতা দুয়োটাই সেই টেবলেটৰ এটা এটা খাই দিবা হা এটাকে খাবা এটা খাব লাগিব 20 বছৰ আয়ু কমি যাম মই গাড়ীত দি পঠাইছো হয় নেকি ঘৰত গৈ দিলে দুয়োজনে খাই দিবা হ'ব তয়ো ভালে কুশলে থাকবি বাপা দেই আছো মা ভালে আছে না ভালে আছে মা ভালে আছে আৰু তোৰ বন্ধুটা ভালে আছে না নাই বন্ধুজন সি আজি দুদিন হল আহাই নাই আমাৰ ঘৰত মাৰা কিবা কবা নেকি তুমি নাই নকওঁ দে মই ব্যস্ত আছো বহুত কৰোনা বেমাৰী আহি গৈছে ইয়াত আচ্ছা ঠিক আছে দে ঠিক আছে ৰাখ দেউতা থলো নহলি ঠিক দে আছে দে ল'ৰাটোৱে বোলে তোমাৰ আৰু মোৰ কাৰণে টেবলেট দি পঠাইছে বুজি পাইছা তাৰে এটা তুমি খাবা এটা মই খাম খাওয়ার লগে লগে বোলে 20 বছর আয়ু কমি যায় তুমিও 20 বছর আয়ু কমার লগে লগে গাভৰু ছোৱালী হৈ যাবা আৰু ময়ো ডেকা লৰা হৈ যাম বুজিছা আছো দেখা নাপাওঁ আছো আহক এই গোবিন্দ দেখোন মই আহিছো ঘনক লগ কৰিব লাগে ঘনক বিচাৰি আহিছো মইতো ঘন তুমি কেনেকৈ ঘন হবা হে তেৰিকা ময়ে ঘন ঘন মোৰ পাৰ্টনাৰ মোৰ চুলি পকা দাড়ি চুলি পকা তেনেকুৱা তুমি ডেকা ল'ৰাজন কেনেকৈ ঘন হবা বহুত কথা গোবিন্দ বহুত কথা বুজি পাইছা বচোন মই কৈ আছো নহয় ক'লে নামানো ন তোমাৰ চুলি কলা হৈছে না কিবা লুকাইছা নেকি নহয় গোবিন্দ ঘন মোৰ এক বয়সৰ এক লগৰ তেনেকুৱা ব্যক্তি আমি মোৰ দাড়ি চুলিবিলাক যেনেকুৱা চুলি তুলি পকিছে তাৰো ঠিক তেনেকুৱা গাছ লোন সতৰা সতৰি কিন্তু তোমাক আজিচোন সথল দেখা যেন অনুভৱ হৈছে আৰু ঘন নালাগে নহয় এতিয়া অসম্ভৱ কথা কৈছা তুমি গোবিন্দ এয়া বহুত কথা বুজিছা নাই
হে মোৰ যে ল'ৰাটো ডাক্তৰ তুমিতো জানাই জানো এই মোৰ ডাক্তৰ ল'ৰাটোই মোৰ আৰু মোৰ বুঢ়ীৰ কাৰণে টেবলেট দুটা দি পঠাইছে বুজিছা সেই টেবলেট খাওয়াৰ পিছত মই সফলে হৈ গ'লো এতিয়া মোৰ পুৰা জোশ মই আগৰ দৰে বুঢ়া নালাগে বুজিছা নাই আমাৰ বুঢ়ীও গাভৰু ছোৱালীৰ নিচিনা হৈছে বুজিছা গোবিন্দ এনেকুৱা টেবলেটো চৰকাৰে তৈয়াৰ কৰিছে কৰিছেতো আজিকালিৰ বৈজ্ঞানিক যুগ যে বিজ্ঞানী চব ক'ব পাৰে নহয় এইটো মোৰোতো ডেকা হ'বৰ মন যায় ডেকা হ'বৰ মন যায় হে গোবিন্দ ডেকা হ'ব যদি মন যায় তেতিয়াহ'লে টেবলেট তোৰ কাৰণে আনি দিবা পাৰো মোৰ ল'ৰাটোক কৈ একদম নক'বা কৈ যি ক'লা নক'বা মোক দিয়া কিবা কৰি কিন্তু এটা কথা নহয় গোবিন্দ মোৰ ল'ৰাই মোক পইচা নোহোৱাকে দিছে কিন্তু তোৰ কাৰণে যদি আনবা লগা হয় 2 লাখ টকাৰ দৰকাৰ দুটা টেবলেটত সেইখিনি কথা চিন্তা কৰিম নেকি 20 বছৰ 30 বছৰ আমি কমি যাব এজন সফল ডেকা ল'ৰা হ'ম 20,000 টকা যাওঁতে মোৰ কি কথা টকাৰ কি অভাৱ আছে 20,000 নহয় গোবিন্দ 2 লাখ হয় নেকি হ'ব 2 বিঘা মাটি বিক্ৰী কৰি দিম তাৰ মানে তোৰ ডেকা ল'ৰা হ'বৰ মন গোবিন্দ আমাৰ গাঁৱত যেন আৰু দ্বিতীয়জনক নকোৱা সেইটোৱেতো কৈছো মই মুঠতে মোক ব্যৱস্থা এটা কৰি দিয়া কথা দিছো মই টকা কিন্তু গোবিন্দ 2 লাখ কি সেইজনী কোন এইজনী মোৰ শ্ৰীমতী বুঢ়ীও এনেকুৱা গাভৰু হৈছে গোবিন্দ মই তোমাক কৈছো নহয় মোৰ ল'ৰাৰ টেবলেটৰ গুণ ভাই মোৰ গৰম হৈ গৈছে মোক অতি সোনকালে সেই টেবলেটৰ ব্যৱস্থা কৰি দিয়া ময়ো তোমাৰ দৰে এনেকুৱা এটা হোৱাৰ খুব কামনা মই থাকিব নোৱাৰো মই উঠোৱে আৰু পইচাৰ ব্যৱস্থা ঘেল মাৰিৰ পাছত এটা টেবলেট খাই মই কি সুন্দৰ ধুনীয়া পঠাইছো বুঢ়ীক গম নোপোৱা কৰি মই আৰু এটা টেবলেট খাই দিম তেতিয়াহ'লে মোৰ বুঢ়ীত কৰি বেছি জছ হ'ব বছৰে ডালতে কপৌ ফুল ফুলিছে ঐ বসন্তৰ জাননী ঐ পাত আজি বিহুত তলিত ঢোল পেঁপাই মাতিছে হেৰি আপুনি হ'লে আহকচোন নাজানে আহকচোন হ'লে আহক নাজানো লাজ লাগে আপোনাৰ আৰু কিয় লাজ লাগে কিয় মাতি আছা তোমাৰ কি হ'ল কি হ'ল মানে নকবি আৰু তুমি বাহিৰত যোৱাতে মই ভাবছিলো আৰু ডেকা হ'ম বুলি এটা টেবলেট আৰু বেছি খাই দিম সেইকাৰণে আৰু চুটি চাপৰ হৈ গ'ল বেছি তোমাৰ কি হ'ল এইবিলাক কোনে খবৰ দিছে এইবিলাক তুমি কৰিলা কি ৰ'বাহে ভুলতে এটা টেবলেট বেছি খাই পালো কি নহ'ল একো নাই খাতাহে হ'ল কিছু